নমস্কাৰ বন্ধুসকল, সম্বন্ধত আন এজনে আন এজনক চুমা দিয়া সাধাৰণ কথা। চুমা দি সম্বন্ধ মজবুত কৰাৰ বাহিৰে সকলোৰে চুমা দিয়া বিভিন্ন বেলেগ বেলেগ প্ৰকাৰ আছে, যেনে ফ্ৰেছ চুমা, সিংগল লিপ চুমা, টেক কেয়াৰ চুমা ইত্যাদি। আপুনি নিশ্চয় চুমা দি পাইছে, কিন্তু আপুনি হয়তো নাজানে চুমা দিলে লোকচানো হ'ব পাৰে। সাধাৰণতে কথাটো সকলোৱে জানিব লগা অতি জৰুৰী। প্ৰেমিক প্ৰেমিকাক চুমা দি বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। এই কথাটো জানি লোৱাৰ আগতে বন্ধুসকল, যদি এতিয়ালৈকে আপুনি এইটো চেনেল ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক, কিয়নো আপোনালোকৰ কাৰণে মই ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকো। চুমা দিলে এজনৰ লালতি আন এজনৰ মুখত সোমাই গৈ বিভিন্ন বেক্টেৰিয়াৰ ফলত বিভিন্ন বেমাৰ হ'ব পাৰে, কিয়নো সাধাৰণতে মানুহৰ সৰু সুৰা বেমাৰ হৈয়ে থাকে। চুমা দিলে দাঁতৰ সমস্যাও হোৱা বুলি মানি লোৱা হৈছে। সাধাৰণতে অধিকাংশ মানুহৰ মুখ সম্পূৰ্ণ চাফ চিকুণ নহয় কাৰণে তেনেকৈ বিভিন্ন ৰোগ হোৱাৰ আশংকা থাকে। সেয়েহে চুমা দিয়াৰ আগত সম্পূৰ্ণ চাফ চিকুণ হোৱাটো আপোনাৰ দায়িত্ব থাকে। বন্ধুসকল, আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে। আগলৈ ধুনীয়া ধুনীয়া ইণ্টাৰেষ্টিং ভিডিঅ' আপোনাৰ কাৰণে লৈ আহিম। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰক, কমেণ্ট কৰক আৰু আপোনাৰ সকলো বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে চুমা দি বিভিন্ন ৰোগৰ পৰা দূৰত থাকিব পাৰে। ভালদৰে থাকক, সুখ আনন্দৰে থাকক। জয় আই অসম।